নমস্কাৰ সকলোকে মোৰ নমস্কাৰ আমাৰ এইটো MCX হয় তো MCXত কেনেকুৱা কৰিলে আমাৰ ইণ্ডিকেটৰ আজি তাকে দেখাবলৈ লৈছোঁ চাওক MCXত 12টা বজাত ইয়াত চেল আহিলে তো আমাৰ চেম 12টা বজাত পুটত বাই আহিলে 189 rupees SL হ'ল 180 মানে 10 টকাৰ SL আৰু ই দিলে কিমান পইণ্ট let's see 45 পইণ্ট আৰু SL আছিলে 10 পইণ্ট 1:4 আমাৰ টাৰ্গেট এগেইন মৰ্ণিং ইয়াতোতো বাই আহিছিলে মৰ্ণিঙত মোৰ হিচাপত ইয়াতে বাই আহিছে ঠিক আছে ইয়াতো বাই আহিছে 920 let's see in call side okay চাওক এটা ওপেনিং ক্যান্ডেল ইয়াত আমাৰ অপচনত বাই নাই আহা কিন্তু ইয়াত যেতিয়া বাই আহিলে 211 পৰা হাইছ গ'ল 449 236 পইণ্ট সামথিং 237 পইণ্টৰ মুভ SL আছিলে এগেইন কিমান 12 পইণ্ট 12 পইণ্টৰ SLত I don't know কিমান হ'ব ইয়াৰ ৰিস্ক ৰিৱাৰ্ড মই ৰিস্ক টু ৰিৱাৰ্ড ৰেচিঅ' হয় মই ভালকৈ নাজানো উলিয়াব 25 টাইমছ কৈছে ৰিস্ক টু ৰিৱাৰ্ড ৰেচিঅ' ঠিক আছে মানুহে কিমান দিয়ে 1:2 1:3 1:4 ইয়াত 1:25 ৰিস্ক টু ৰিৱাৰ্ড ৰেচিঅ' আছিলে আৰু ইয়াৰ এই ইণ্ডিকেটৰৰ ইয়েৰলি ফিজ মাত্ৰ 3000 টকা মাত্ৰ 3000 চিন্তা কৰক আপুনি ইয়াত প্ৰফিট কিমান হ'লেহেঁতেন আপোনালোকৰ 237 পইণ্ট গেইন এণ্ড 125 পাৰ লট এক লটত 30,000 টকা এতিয়া আমি এইটো বস্তু চাম 211 টকাকৈ যদি আপুনি বাই কৰিলেহেঁতেন 211 into 125 কিমান 26,000 মানে 100% ৰিটাৰ্ণ আৰু কি লাগে আপোনালোকক এনেকা যদি ইণ্ডিকেটৰ আপোনালোকে নলয় পইচা যদি সদায় লছ কৰি থাকে মাৰ্কেটত আৰু কি লাগে কি আপোনালোকক কওক মানে ধন্যবাদ